বেক টু মাই ইউটিউব চেনেল আৰু আজি এটি নতুন ভিডিঅ'লৈ মই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আচলতে বন্ধ দিন আৰু সেইকাৰণে মই ক'তো যোৱা হোৱাও নাই, সেইকাৰণে আজি ঘৰতে থাকিম বুলি ভাবিছোঁ ঘৰত। আৰু এতিয়া বৰ্তমান মই বনাই আছোঁ চব্জি, ভাতটো খাবৰ কাৰণে। ভাতটো আছে আচলতে সেই কালি ভাত অলপ আছিলে, সেই পানী তিয়াই থোৱা পঁইতা ভাত বুলি কওঁ, আৰু সেই তাৰে খাম আৰু গৰম দিনত খাই মজা লাগেতো পঁইতা ভাত। দেখাই আছোঁ আজি দিনটো এতিয়া ঘৰতে থাকিম যেতিয়া, এতিয়া ৰাতিপুৱাই মুখ হাত ধুলোঁ, মুখ হাত ধুই মেলি এই ভাতটো খাব লাগিব। ভাতটো খাবৰ কাৰণে অলপ চব্জি বনাই লৈছোঁ, এই মেগী, পাপৰ আৰু পঁইতা ভাতটো আছে, পঁইতা ভাতৰ লগত খাম। ইয়াতে তেল দিলোঁ, তেলটো গৰম হৈ লওক। গৰম হোৱা এইপিনে আছে আলু, পিঁয়াজ, ৰাতিপুৱা সাঁজ খাবৰ কাৰণে। আৰু এইফালে আছে পঁইতা ভাত। পঁইতা ভাত গৰম দিনত খাই পূৰা মজা লাগে। মানে পঁইতা ভাত কালি আছিলে, ভাতটো থৈ দিছিলোঁ, তো এতিয়া দেউতাই ভাত নাই খোৱা, এই পৰি থাকিলে। দেউতাই ভাত নাই খোৱা, সেইটো কাৰণে পাপৰ বনাই লৈছোঁ আৰু এইপিনে আলু, পিঁয়াজ, মেগী 2 মিনিটতে। প্ৰথম পাপৰটো ভাজি লওঁ। গৰম হৈ আছে এতিয়া। এখন দি দিওঁ। হ'লেই পূৰা গৰম হৈ আছে যেতিয়া সোনকালে হৈ যায়, দেখিছে। মেগীটো বনাম যে তেলটো আৰু অলপ দি লওঁ। দি দিলোঁ। তেলখিনিতো গৰম হৈ আছে, সেইকাৰণে এতিয়া পিঁয়াজটো দি দিওঁ। পিঁয়াজটো দি দিওঁ। এখন বহা নাই ভালকৈ। পিঁয়াজটো দি দিলোঁ। এতিয়া হৈ গ'ল, অলপ ৰঙা ৰঙা হ'ব লাগে, ৰঙা ৰঙা হৈ গ'ল। এতিয়া আলুটো দি দিলোঁ। আলুটো অলপ গেছটো বেছি হৈ আছে, অলপ কমাই দিওঁ। বেছি হৈ গ'ল আৰু ইমানটো থাওক। মিক্সি দি থ'লেও আকৌ বেলেগ জ্বলি যাব, সেইকাৰণে অলপ কমাই দিছোঁ। তো হৈ লওক, এতিয়া ঢাকনি দি দিম, অলপ হৈ লওক। নিমখ দি দিম, নিমখ অলপ দি দিছোঁ, অকণমান দিব লাগিব। কমৰ নিমখ দিলোঁ, ধনিয়া দিছোঁ। তাৰপিছত দিম হালধি অলপ দি দিছোঁ, ঘৰৰ হালধি। আলুটো সিজিলেই যেতিয়া ইয়াত পানী দিব লাগিব, পানী দিম এতিয়া।
পানী দিয়াৰ আগত প্ৰথম মেগীটো দি লওঁ, মেগীটো অলপ ভাজি লওঁ ধুনীয়াছে। আপোনালোকে কেনেকৈ খাই নাজানো, মই এনেকৈ খাওঁ। পূৰা ধুনীয়াছে ভাজি লওঁ। ভাজি ল'লোঁ, এতিয়া ইয়াত পানী দি দিম। হৈ যাব। তাৰ পৰা এইখিনি ধুনীয়াছে মিলাই দিম। এতিয়া ঢাকনি মাৰি দিম। এতিয়া হৈ লওক অলপ দেৰি, তাৰপিছত আকৌ মছলা দিব আছে, মছলা পেকেট দিব আছে, মছলাটো দিম আৰু হৈ যাব। এতিয়া ঢাকনিখন উলিয়াই চাওঁ, হৈ গৈছে। এতিয়া মছলাটো দিব লাগিব। মছলাটো দি দিম এতিয়া, ধুনীয়াছে। মছলাটো দিলে আচলতে হালধিটো নিদিলেও হয়, দেখিছে। অলপ ঢাকনটো মাৰি দিওঁ, তাৰ পৰা হৈ যাব। এইফালে হৈ গ'ল। এতিয়া চাব পাৰে, পঁইতা ভাত, পিঁয়াজ, তেল অলপ দি দিছোঁ। এইপিনে মেগী, কালি মাংস অলপ আছিলে ব্ৰইলাৰ, মই নাখাওঁ বাৰু, দেউতাহঁতে খায়। এইপিনে পাপৰ, টেঙা লৈ লৈছোঁ, মানে আৰু চাব পাৰে। পূৰা খাওঁ আৰু এতিয়া ধুনীয়াছে খাইছোঁ দেই। চফা খাই বৈ উঠিলোঁ। এতিয়া খাই বৈ উঠি পূৰা মজা লাগি গ'ল, পূৰা ঠাণ্ডা ঠাণ্ডা লাগি গ'ল পেট। আৰু গৰম দিনত পঁইতা ভাত বুলি ক'লে আৰু ক'বই নোৱাৰি। এতিয়া পানীটো খাই দিছোঁ, কাৰণ ভাতৰ লগততো পানী আছিলেই। পঁইতা ভাত যেতিয়া পানীয়া ভাত, সেইকাৰণে পানীটো পিছত খাইছোঁ। পূৰা বৰফ হৈ আছে, দেখিছে। সেইটো চাব পাৰে, সেইটো বৰফ। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে জনাব। এনেই ঘৰত আজি বন্ধ দিন, সেইটো কাৰণে মাও নাছিলে, মা পথাৰলৈ গ'ল, ৰুবৰ কাৰণে গৈছে। আৰু সেই মোক ক'লে কিবা এটা বনাই ল'বি, আচলতে এই পঁইতা ভাত আৰু মেগী বনাই লৈছিলোঁ। এতিয়া খালোঁ। এনেই ভিডিঅ'টো চাই কেনেকুৱা লাগিলে আপোনালোকে জনাব। আৰু লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ। জয় অসম।